আৰু পুৱাই উঠি পেলাই ব্ৰাছডাল ল'লোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ ডেইলি ব্লগ। আৰু সকলোলৈ মোৰ মানে প্ৰথম ডেইলি ব্লগ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি পুৰা স্কুলত যাব ওলাইছোঁ, বৰ্তমান ড্ৰেছ চেছ মাৰি পেলাই স্কুলৰ পৰা লগ পাই আছোঁ। আৰু যিহেতু স্কুললৈ যাম সেইবাবে টিফিন চিফিন ৰেডি কৰি ল'লোঁ আৰু ড্ৰেছ চেছ মাস্ক মাৰিলোঁ আৰু বেগ চেগ লৈ পেলাই এতিয়া ৰেডি হৈ স্কুললৈ যাব লাগে। আৰু ভিডিঅ'টো আহক গ'লে আপোনালোকে কণ্টিনিউ হ'ব বিচাৰি। আৰু তাতে মই জুম কৰি দিছোঁ, তাতে চাইকেলখন ল'ব লাগে আৰু জলদিকে স্কুলত যাব লাগে। যিহেতু মই স্কুলৰ পৰা আহি পালোঁ, আহি পাই পেলাই এতিয়া 7টা বজাত টিউশ্যন আছে, 7টাৰ পৰাই 5:30 গেলি 1.5 ঘণ্টা টিউশ্যন আছে। তাকে এতিয়া টিউশ্যনত যাব ওলাইছোঁ। আৰু টিউশ্যনৰ পৰা আহি এটা বঢ়িয়া বস্তু এটা কৰিম বুলি ভাবিছোঁ, এটা প্ৰজেক্ট কৰিম বুলি ভাবিছোঁ। সেই প্ৰজেক্টটো আপোনালোকক দেখাম বাৰু, কেনে প্ৰজেক্ট হয় বাৰু। ভিডিঅ'টো এতিয়ালৈকে চাই থাকিব। তো ফাইনেলি আপোনালোকক এই বস্তুটো যিটো বস্তু দেখাম বুলি ভাবিছোঁ, এই বস্তুটো ফাইনেলি দেখাই দিলোঁ। বস্তুটো হৈছে প্ৰজেক্ট। আমাক ছায়েন্স বিজ্ঞানৰ ক্লাছ 9ৰ প্ৰজেক্ট আনিব দিছে। বিভিন্ন ধৰণৰ লোকেল জাতীয় ঔষধি গুণৰ কেইটামান পাত ছিঙি আৰু কেইটামান নাম আৰু বৈজ্ঞানিকৰ নাম আনিব দিছে। সেইবাবে লিখি আছোঁ আৰু এই ৰাতি। আৰু চাওকচোন কেনেকৈ লিখি আছোঁ, নাম কেনেকৈ লিখে। মোবাইলত গুগলত চাৰ্চ কৰি কৰি এনেকৈ লিখিব দিছে আমাক ছাৰে। সেইবাবে আমি লিখি আছোঁ আৰু যিকোনো 5টা লিখিব দিছে। নেক্সট এটা নতুন ব্লগৰ সৈতে আপোনালোকক সকলোকে লগ পাম ডেইলি ব্লগ নাম্বাৰ 2 লৈ। আৰু এতিয়ালৈ ভালেই থাকক আৰু সকলোৱে 1 টো শেষ হৈ গ'ল আৰু 2 আহি আছে।